সো হেল্ল' ফ্ৰেণ্ডছ, মই ধ্ৰুৱজিত আৰু আপোনালোকে চাই আছে আই এম ধ্ৰুৱজিত ইউটিউব চেনেল বাৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পাইছে চাগে কিহৰ ওপৰত হ'বলৈ গৈ আছে। মানে কথাটো এনেকুৱা, যোৱাকালি মানে মই বেংকলৈ পইচা অলপ ওলাম বুলি গৈছিলোঁ আৰু না, কমে 11টামান বাজিছিলে যোৱা টাইমটো, 11টামান বাজিছিলে বেংকলৈ যোৱা টাইমটো। আৰু যোৱা টাইমত তেওঁলোকক লগ পোৱা নাছিলোঁ। মানে কাক কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে কাক কৈছোঁ মই, মানে পুলিচসকলক কৈছোঁ। আৰু কমে 11টামান বাজিছিলে সেই টাইমত, যোৱা টাইমত লগ পোৱা নাই। মানে যোনটো নেকি বেংকটো ব্ৰাঞ্চটো আছে তাত মানে তাৰ ওচৰতে মানে ইলেকশ্যনৰ মিটিং চলি আছিলে আৰু এইফালে ৰেলী চলি আছিলে। যেতিয়া নেকি মিটিং আৰু ৰেলীটো শেষ হয় সেই টাইমত মানে তেওঁলোকে আহি পেলাই ৰাস্তাত থাকিল আৰু সেই টাইমত অহা টাইমত লগ পালোঁ তেওঁলোকক। কমে 2টামান বাজিছিলে আৰু না, 2টামান বাজিলে সেই টাইমত লগ পালোঁ তেওঁলোকক। আহি পেলাই ছাইডত লগাই দিলে, পাৰ্টি ছাইডত লগাই দিয়ক বুলি ক'লে। মই লগাই দিলোঁ আৰামছে। এজন পুলিচে ক'লে তেওঁ ভাল আছিলে নেকি অলপ চলপ, তেওঁ ক'লে কি হেলমেট কিয় পিন্ধা নাই বুলি। ময়ো কৈ দিলোঁ কি ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ, মানে আহিছিলে কিন্তু সৰু হয় তাৰ কাৰণে ৰিটাৰ্ণ দি দিছোঁ, তাৰ কাৰণে পিন্ধা নাছিলোঁ বুলি ক'লোঁ। কিন্তু এজন পুলিচে পিছফালে থাকি পেলাই আৰামছে ফটো উঠাই আছে আৰু নাম্বাৰটো। এতিয়া চালান বৰ্তমান হোৱা নাই, কেইটকা কাটে সিহঁতে জানিব। এতিয়া দুজনো হেলমেট পিন্ধা নাছিলোঁ, যিহেতু আগে পিছে এনেকুৱা পুলিচ নাথাকে তাতে। ইলেকশ্যন ৰেলী কিবা বিভিন্ন ধৰণৰ কিবা কিবি চলি আছে, যিহেতু ইলেকশ্যন আহি আছে। তাৰ কাৰণে আপোনালোককো কৈছোঁ, যদি আপোনালোকৰ তাত হেলমেট যদি আছে তেন্তে হেলমেট পিন্ধি ঘূৰিব। এতিয়া যিহেতু সময়টো ইমান ঠিক নহয়, ইলেকশ্যন আহি আছে, যিহেতু আমাৰ ইলেকশ্যন আৰম্ভ হ'বই। তাৰ কাৰণে অলপ পুলিচসকলে পেট্ৰলিঙত থাকে ৰাস্তা ঘাটে। সেইকাৰণে অলপ আপোনালোকে আৰু যদি পাৰে ড্ৰাইভিং থাকিলেতো টেনশ্যন নাই গাইজ, কিন্তু মোৰ ড্ৰাইভিং নাই, বাকী চব আছে। মাত্ৰ হেলমেটটো নাছিলে সেই টাইমত, হেলমেট আৰু ড্ৰাইভিংটো নাছিলে। যদি ড্ৰাইভিং লাইচেন্সটো যদি খুটিলে হয় না গাইজ, 5,000 টকা ফাইন লগে লগে কাটিলে হয়। মই বাচি গৈছোঁ, মানে এনেকুৱা বাচি গৈছোঁ কি ক'ম। ডাইৰেক্ট তেওঁলোকে সুধিলে কি হেলমেট কিয় পিন্ধা নাই বুলি, ডাইৰেক্ট হেলমেটৰ কথা ক'লে আৰু ফটো উঠালে পিছফালে নাম্বাৰ প্লেটটো। এতিয়া গাইজ চালানটো কিমান টকা কাটে সিহঁতে জানিব। আপোনালোকে যদি জানে প্লিজ কমেণ্টত জনালে হ'ল। দুজন হেলমেট নিপিন্ধা মানুহ যদি ধৰে তেতিয়া কিমান টকা চালান কৰে আপোনালোকে নিশ্চয় গম পায়, যোনে নেকি আগে পিছে এনেকুৱা পুলিচৰ লগত ধৰা পৰিছে। ফাৰ্ষ্ট টাইম গাইজ পুলিচৰ লগত চালান, মানে আগে পিছে এনেকুৱা পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম। তাতে মানে আগতে নাছিলে, এতিয়া বৰ্তমান যিহেতু ইলেকশ্যনৰ সময় চলি আছে তাৰ কাৰণে তাতে থাকে। আগে পিছে থাকিব পাৰে হয়তো, তাৰ কাৰণে গম পাই গৈছোঁ আৰু হেলমেট পিন্ধি যাম বুলি। কলেজত গ'লেও এতিয়া হেলমেট পিন্ধি যাব লাগিব, নহ'লে কি হয় গম নাই। এনে চালানীটো লাগিব পাৰে, কেইদিনমান পিছত কাটিব পাৰে, যিহেতু এতিয়া ইলেকশ্যনৰ সময়ত তেওঁলোকে সময় পোৱা নাই চাগে। তেনেকৈ কেইদিনমান পিছত কাটিব পাৰে, মেছেজ আহিব কাটিলে মানে, কিন্তু বৰ্তমান অহা নাই। যেতিয়া আহে গম পাম আৰু কেইটকা কাটিছে। মানে কমেণ্ট 2,000মান কাটিব পাৰে মোৰ হিচাপত। আপোনালোকৰ হিচাপত কিমান কাটিব প্লিজ কমেণ্টত জনাই দিলে হ'ল। বাৰু আপোনালোকক দেখাইছোঁ মোৰ বাইকটো বৰ্তমান এইফালে অলপ ফুৰিব আহিছিলোঁ, আপোনালোকক জনাম বুলি। সেইটোৱে আপোনালোকে গম পাই চাগে বুলি কেইটকা কাটে। মানে দুজন যদি হেলমেট নিপিন্ধাকৈ ঘূৰে, তাতে যদি পুলিচে যদি ধৰা পৰে। বাৰু আপোনালোকৰ খবৰ ভাল নে বেয়া প্লিজ কমেণ্টত জনাই দিলে হ'ল। মোৰতো একেবাৰে ভাল বুলি ক'ব লাগিব, আৰু এতিয়া ভাল বেয়া মাজতে যিহেতু আছোঁ তাৰ কাৰণে ভালেই বুলি ক'ব লাগিব। আৰু বাইকটো ইফালে আছে আৰামছে, ইফালে পাৰ্কিং কৰি থৈ দিছোঁ। বাৰু গাইজ কেইদিনমান পিছত আৰু আমাৰ ছেমিষ্টাৰ এক্সাম চলিবই, মানে ছেছনেল এক্সাম চলিব। কমে 30 মাৰ্চ নহ'লে 1-2 এই 3 দিনৰ ভিতৰত হ'ব পাৰে বুলি কৈছে। এতিয়া কেতিয়া হয়, যেতিয়া নেকি এক্সামটো শেষ হ'ব তেতিয়া আমি এটা ঠাইত ফুৰিব যাম বুলি ভাবিছোঁ। আপোনালোকক জনাই দিম কিহত ফুৰিব যাম, এতিয়া নকওঁ বাৰু। পিছত যেতিয়া নেকি যাম তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম। অ'কে, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু পাৰিলে লাইক এটা দি যাব। আৰু গাইজ আৰু যদি পাৰে তেন্তে ধুনীয়াকৈ কমেণ্ট দি যাব, মানে ভিডিঅ'টো কেনেকুৱা লাগে চাই পেলাই। অ'কে, বলক তেন্তে ভিডিঅ'টো এইখিনি আছিলে, লগ পাইছোঁ ধামাকেদাৰ ফ্ৰেছ ভিডিঅ'ত। অ'কে, আজিৰ কাৰণে বাই বাই গাইজ।